ইউ সদায় দোকানে কাক চাই থাকা আমাকো চাবা কেতিয়াবা মই যাকে নাচাওঁ সেইটো মোৰ কথা তহঁতি মোৰ লগত ইমানকে কিয় লাগি থাক এলা ঐ যাৱা ঐ শুনাচোন শুনা না কথাটো শুনিব চেষ্টা কৰা তহঁতি মোৰ পিছত ইমানকে কিয় লাগি আছ মই চিঞৰি দিম আকৌ সেইটো তুমি বুজি পাব লাগে ন যে এটা ল'ৰা এজনী ছোৱালীৰ পিছত কিয় লাগি থাকে তোমাৰ পৰা ইয়াত কিবা এটা প্ৰয়োজন হৈছে তহঁতি ইয়াৰ পৰা যাবিনে মই চিঞৰি দিম কিন্তু আৰে চিঞৰিবি চিঞৰ না কাক চিঞৰ আৰে কেলা চিঞৰ না কেলা অধি মই বাইক বুলি নাই হা ছোৱালী জুপিব লাগিছে ছোৱালী যাব লাগিছে ছোৱালী হা ছোৱালী হা আচ্ছা আচ্ছা ভাষাৰে নহয় চেণ্ডেল খেলি মাৰা চেণ্ডেল খেলি ঐ তহঁতক যাতে আকৌ এনেকৈ ছোৱালী জীপাত দেখা নাপাওঁ বুজিছ নহয় ঐ যাওঁ ব'ল দাদা শুনকচোন বেয়া নাপালে তোমাৰ নাম্বাৰটো দিবা নেকি ঐ ফাৰ্ষ্ট টাইম ছোৱালী নাম্বাৰ বিচাৰিছে তোৰ দি দে তোমাৰটোকে দি দিয়া মই কল কৰিম দাদা মই যাওঁ ৰ এইটো লৈ যা থেংক ইউ দাদা আৰু দিয়া ভনীয়েৰক লাই দিটো মূৰৰ ওপৰত উঠালাই এতিয়া মূৰৰ ওপৰত উঠি নাচিবলৈহে বাকী আছে মোৰ ভণ্টি মোৰ কথা তোমাৰ কি আহে যায় তোমাৰ ভণ্টি আহিলে যি লাগে বুলি কয় তাকে আনি দিয়া আৰু যি খাওঁ বুলি কয় তাকে খুওৱা তেতিয়াতো মোৰ গাত নালাগে মোৰ ভণ্টি তোমাৰ ঘৰত আহি সদায় পৰি নাথাকেহি নহয় হে থোৱাহে তোমাৰ লগত মুখ চুপতি মাৰিবলৈ মোৰ সময় নাই ভনীয়েকৰ কথা ক'লো যে এতিয়া গাত লাগিলে বৰষা মই কিয় এনেকুৱা তই কিবা জাননি মোক চবে পাগল বুলি কিয় জোকায় সৰু দাদা তোক কোনেনো পাগল বুলি জোকায় যোনে তোক পাগল বুলি জোকায় সিহঁতহে পাগল দাদাক কৈ দিবিচোন দাদাই সিহঁতক মাৰিব হ'ব এতিয়া দৰৱটো খাই লহি ছোৱালীজনী বেয়া নহয় কিন্তু এবাৰ ভাবি চাব পাৰ কাৰ কথা ক'লি তই কিয় কালি নাম্বাৰ দি আজি পাহৰিলি মোৰ তাইক নহয় বেলেগ এজনী ছোৱালীহে ভাল লাগিছে ল'ৰাই মনে মনে ছোৱালীও পচন্দ কৰি থৈছ কোননো সেইজনী নাজানো কোন হয় তাই নাম ঘৰ ক'ত মই একো নাজানো মাথো তাইক মোৰ ভাল লাগে কালি ইয়াতে দেখিছোঁ অঁ কথা হ'বলা সেইটো তাক সেইটো ভাবিছোঁ ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত কিয় ৰখাই থৈছে ঐ তাই চাগে আজিও আহিব এখন কলেজতে পঢ়ে ঐ কালি কি হ'ল গম পাৱ নে কি হ'ল কালি মোক নীলিমে প্ৰপ'জ মাৰিলে ন বাহ তই কি ক'লি এতিয়ালৈকে একো কোৱা নাই অলপ তৰপাই লওঁ ৰ পিছে তোৰ কিবা চলিছে নাই মোৰচোন তাক দেখিলে ভয়ে লাগে ঐ চা সিহঁত কেইজনী আহি আছে তোৰ মোক কেলে খুলি খাইছে কেনেকৈ আঁতৰাম তই উপায় এটা দেচোন কণা বেঙা এটা চাই পেলাই বিয়া পাতি দিয়া এনেই কিয় টকা পইচাবিলাক খৰচ কৰিছে টকা পইচাবিলাক বুজিছা সাঁচিয়ে কিবা কামত আহে নাহে এইবিলাক কথা তই চিন্তা কৰিব নালাগে পিঠি নফলাৰ আগতে ভালে ভালে তই কৰা যা আৰু নেক্সট টাইম তই যদি আমাৰ ঘৰত আহ নহয় মই জিভাত কাটি দিম তোৰ গ'লে নহাকে পাইছো তুমি অহা ভিতৰলৈ আহিলে নে ঐ তহঁতি তাৰ ঘৰতে থাকিবি দেই মোৰ ৰাতি অহা দেৰি হ'ব অ' দাদা ক'ত জানো তই মোকো লৈ যাচোন তোৰ লগত গাড়ীত মই বহুত দিন থোৱা নাই সৰু দা তোক ডক্তৰে গাড়ীত উঠিবলৈ মনা কৰিছিলে নহয় ভণ্টি
তই সৰুদাক চাবি অকলে বাহিৰলৈ ওলাই যাব নিদিবি মোৰ অহা দেৰি হ'ব ঠিক আছে ই মোৰ কথানো ক'ত শুনে তই কৈ থা যাচোন ইয়াক হয় নেকি ভাইটি শুনিছ নহয় অকলে বাহিৰলৈ ওলাই নাযাবি ঘৰতে থাকিবি কিন্তু মই অহালে ক'তো ওলাই নাযাবি ঠিক আছে হ'ব নয়না অ নয়না নয়না মুখত ইমান ধুনীয়া হাঁহি লৈ কি চিন্তা কৰি আছ একো নাই ভবা পাপা ঐ ৰচোন ঐ ৰনা ঐ ৰচোন ঐ চানা এইটো পিছে পিছে আহিছে হ'ব দে চিন্তা নকৰিবি তোৰ ভাল পোৱা মানুহজনে পাছে পাছে আহি আছে বেলেগৰ নাই অহা নহয় পাছে পাছে আহিবলৈ কোনোবা আছে আমাৰতো তাতো নাই চাওঁ চাওঁ দুখ পালা নেকি নামটো কি তোমাৰ মোৰ নাম মনোজ তোমালোকৰ মোৰ নাম স্নেহা আৰু মই মৰম ব'লা নহ'লে আমি তোমাক ঘৰতে থৈ আহোঁ ব'ল ব'ল ইয়াক লৈ আহোঁগৈ বা তুমি যিদিনাখনৰ পৰা সৰু দাদাৰ লগত কথা পাতিবলৈ লৈছা সেইদিনাখনৰ পৰা ই বহুত ফূৰ্তিত আছে কিয় আগতে ই এনেকৈ নাথাকে নেকি ইমান বাৰু নাথাকে তুমি যেতিয়াৰ পৰা আহিছা ইয়াৰ ফূৰ্তিটো অকণমান বেছি হৈছে মই তোমাৰ লগত সদায় থাকিব বিচাৰোঁ তুমি মোৰ লগত এনেকৈ সদায় থাকিবানে কেতিয়াও এৰি নাযাবা দেই মই তোমাক কেতিয়াও এৰি নাযাওঁ আমি গম পালোঁ আৰু দে তই এনেকৈ থাকিবি আজিলৈকে তাই নামটোকে সুধিব নোৱাৰিলে কি ভাল পোৱা কথা কবি তই নোৱাৰো যদি ক মই কৰি দিম নহয় আগতে তই নিজৰটো কৰি লচোন তাৰপিছত মোৰটো কৰিম বাহ ছোৱালী মনে মনে কামটো কৰি আছ আমাকনো আৰু ক'ত কবি আমিনো কিহৰ কিটো মই তোক ভাল পাম ভাল পাবিনে মোক তোক কোনটো এংগেলৰ পৰা ছোৱালীৰ নিচিনা লাগে কচোন আৰু মই তোক ভাল পাম এবাৰ ঘৰত গৈ এনেখনত চাবিগে নিজক নিজে কনফিউজ হৈ ল'ৰা নে ছোৱালী তই কৈবি কি তই তাইক কিয় এনেকৈ ক'লি তাই চাগে তোক খুব ভাল পাই জাননে তাই মনতে বহুত আঘাত পাইছে চাগে জানো ময়ো তাইক ভাল পাওঁ কিন্তু তাই এনেকৈ থকাটো মই নিবিচাৰোঁ তাই ছোৱালী নিচিনাকৈ থকাটো বিচাৰোঁ সেইকাৰণে এনেকৈ ক'লোঁ ইহঁতি আকৌ আমাৰ ঘৰলৈ কিয় আহিলে এই বাদ দে আজি অনুজক মনৰ কথাটো ক'বই লাগিব ঐ চিগাৰেটটো দে বছ ঐ দম দিবলৈ হ'লে দিব লাগিব 20,000 যদি হাত ভৰি ভাঙিব লাগে 50,000 দিব পাৰিবি নাই সেইটো চিন্তা কৰা বছৰ লগত পাতি ল আৰু যদি কাম একেবাৰে তামাম কৰিবলৈ কওঁ তেতিয়া 5 লাখ দিব লাগিব 50% এতিয়া 50% কাম শেষ হোৱাৰ পিছত পইচাৰ কথা চিন্তা কৰিব নালাগে পইচা লৈ যাওক ল'ৰা এইটো নাম তাৰ অনুজ ঘৰ যোৰহাটত হৈ যাব যা চিন্তা কৰিব নালাগে কিন্তু এইটো সিহঁতৰ হাতত দিয়াই দিম
এডভান্স যা ঐ পইচা আগত কাম পাতল প্ৰিয়ংকা খবৰ পাইছনি অ' নাই পোৱা নহয় এইকেইদিন তাই ঘৰলৈ গৈছিলোঁ তাই ঘৰতো নাই এজনী প্ৰিয়ংকা নহয়নে আৰে হয়তো প্ৰিয়ংকা ঐ ৰচোন প্ৰিয়ংকা ঐ অকলে অকলে কি কৰি আছা কাবালৈ ৰৈ আছা নি নাই নাই আমিনো কালে ৰম আৰু পিছে তুমি ক'ৰবাত যোৱা নেকি তোমাৰ ওচৰলৈকে আহিছিলোঁ কথা এটা ক'ম বুলি মানে মই তোমাক কথা এটা ক'বলৈ বিচাৰিছোঁ কি কথা ক'ম বুলি ভাবিছা আছোন বাৰু এনেকৈয়ে থাকিবানে কিবা ক'বা মানে মই তোমাক ভাল পাই পেলাইছোঁ অ' কি মই তোমাক ভাল পাওঁ মই তোমাক নিজৰ কৰিব বিচাৰিছোঁ চৰি তুমি মোক বেয়া নাপাবা তুমি যেনেকৈ মোক ভাল পোৱা ময়ো আন বেলেগ কাৰোবাক ভাল পাওঁ তোমাৰ ভাল পোৱাক মই সন্মান জনাইছোঁ কিন্তু তাইৰ বাহিৰে মোৰ হৃদয়ত বেলেগক স্থান দিব নোৱাৰোঁ ঐ ছোৱালী শুনচোন শুন আকৌ কিয় পাত্তাই দিয়া নাই যে বা মইনো কোন পাত্তা দিবলৈ ধুনীয়া ধুনীয়া ছোৱালী বহুত আছে নহয় যা আকৌ সিহঁতৰ ওচৰতে সিহঁতে পাত্তা দিবতো মইতো ছোৱালী নিচিনা নহয় ন মোৰ ছোৱালী কিয় আহিছ বা ছোৱালী চেহেৰাটোৰ লগতে মুখখনৰ ক'ৰবাত ধাৰ দি আনিছো যেন পাওঁ আচলতে কি জানো মই তোক ভাল পাওঁ মই তোক ল'ৰা নিচিনাকৈ থকাটো নিবিচাৰোঁ মই বুজিছোঁ এইদিনা কথাষাৰে তোৰ মনটো দুখ দিলে চৰি মোক বেয়া নাপাবি তইতো মোক ভালকৈ ক'ব পাৰিলিহেঁতেন ভালকৈ ক'লে তই শুনিলেহে আৰু সদায় এনেকৈ থাকিবি এনেকৈ তোক বহুত ধুনীয়া লাগিছে অ' হ'ব এতিয়া তেল মাৰিব নালাগে যাওঁ ব'ল তুমি এইবোৰ একো চিন্তা নকৰিবা খালি তাইক বিয়াৰ কাৰণে মান্তি কৰোঁ মই চেষ্টা কৰিয়ে আছোঁ আহিলে আৰু লেকচাৰ মাৰিবলৈ তোৰ লগৰজনী কিয় বাৰু এনেকুৱা ইমান ৰাগী কথাবিলাক কয় মোৰ কিন্তু অকণমানো ভাল নালাগিলে মইহে জানো এইখন ঘৰত মই কেনেকৈ আছোঁ দাদা নথকা চাগে মোক কেতিয়াবা নিদিওঁ হ'ব দে তই দুখ নকৰিবি কথাটো শুনাৰ পাছত ইয়াত মোৰ 1 ছেকেণ্ডো থাকিবলৈ মন নাই আহিছিলিহে গলিয়ে যে নব মই আপোনালোকৰ ঘৰত আড্ডা মাৰিবলৈ অহা নাছিলোঁ নহয় তাইক থ'বলৈ আহিছিলোঁ আৰু কথা এটা কওঁ বেয়া নাপাব মোৰো এজনী নব আছে কিন্তু আপোনাৰ নিচিনা নহয় মোক মোৰ নবয়ে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে নিজে নাখাই খুৱায় আৰু আচলতে মোৰ নবৰ আপুনি নবটো যোগ্যও নহয় এইজনী যে একদম বেছি কথা দেই দেখিবলৈ মন নাযায় এজনী কথা যে তাই বৰ বেছি কথাটো কবি আৰু তই নোৱা যদি আমাক কবি আমি কৈ দিম আমি কৰি ৰচোন দুইটাই ভয় পাই নাথাক আগতে তাইক আহিবলৈ দে এতিয়া ভয় খোৱা কথা হ'ল ঐ আহিছে যা যা আকৌ ৰচোন চেষ্টা এটা কৰিছোঁ আৰু যা যা ভাল হ'ব কোনে খাই ল'ৰা কাজি ন ঐ ভালকে কথা পাতিবি দেই যা ঐ শুনাচোন কওক তুমি মোক চিনি পোৱা নে নোপোৱা মই নাজানো কিন্তু মই আজি 2 মাহমানৰ পৰাই তোমাক চিনি পাওঁ প্ৰথম দেখাৰ পৰাই তোমাক মোৰ খুব ভাল লাগে সঁচা কথা ক'লে মই তোমাক ভাল পাওঁ
মাম্পি মই যে কৈছিলোঁ তেওঁ ভাগিনীয়েকৰ কথাই কৈছিলোঁ এই ছোৱালীৰ কথা আমাক সকলো কৈছে আমিও ভাল ছোৱালীজনীয়ে বিচাৰি ফুৰিছিলোঁ গতিকে আমাৰ আপত্তি নাই আপোনাৰ ভাগিন ক'ত থাকে এতিয়া সি বৰ্তমান ঘৰতে আছে অহা সপ্তাহত আমাৰ ঘৰলৈ অহা কথা আছে আপোনালোকৰ যদি একো আপত্তি নাথাকে আমি চাই যাবহি পাৰিম ছোৱালীজনী মই আপোনাক জনাম বাৰু হেৰি শুনকচোন মই মৰমৰ কাৰণে ল'ৰা এটা চাইছোঁ পৰহিলৈ আহিম বুলি কৈছে তোমাক সেইবোৰ কৰিবলৈ কোনে কৈছে মৰমৰ অনুজ মৰম লগা তোমাৰ সন্মুখত ক'বলৈ মোৰ সাহস নাই সেইকাৰণেই চিঠিখন লিখিলোঁ তুমি মোক দেখা আজি কেইদিনমানহে হৈছে কিন্তু মই তোমাক 4 বছৰমান আগতে দেখিছিলোঁ আমাৰ মামাহঁতৰ গাঁৱত ভাবিছিলোঁ আৰু চাগে কেতিয়াও লগ নাপাম তোমাক হঠাৎ এদিন তোমাৰ ভাইটিৰ লগত চিনাকি হ'ল আৰু তাৰ লগত এদিন তোমালোকৰ ঘৰলৈ গ'লো এটা পুৰণা এলবাম খুচৰি থাকোঁতে তোমাৰ ফটো এখন পালোঁ আৰু গম পালোঁ তুমি বোলে সেইখন ঘৰৰে ল'ৰা তেতিয়াৰে পৰা তোমাৰ ভাইটি আৰু ভণ্টিৰ লগত সম্পৰ্ক স্থাপন কৰিলোঁ বাকীবোৰ চাগে নকলেও হ'ব কি ক'ব বিচাৰিছোঁ তুমি বুজিছা চাগে ন ইতি অনুজ ঐ অনুজ অনুজ অনুজ